এটা সময় আছিল, হাতত এখন বেট নাছিল, এটা ভাল বল নাছিল। কিন্তু আমাৰ লগত আছিল এটা ভাল শৈশৱ। বল নাথাকিলে কি হ'ব? চিটকানি পলিথিন আৰু কাগজৰ টোপোলাটো আছিল। বেট নাথাকিলে কি হ'ব? নাৰিকলৰ বেটখনটো আছিল আমাৰ লগত। আলহী খাবলৈ গ'লে আহিবৰ সময়ত দি পঠিওৱা 10-20 টকা সাঁচিছিলোঁ বল এটা কিনিবলৈ, আৰু 40 টকা সম্পূৰ্ণ হ'লেই বল এটা আনি বুকুত ডাঠ কৰি খেলিবলৈ গৈছিলোঁ আৰু কৈছিলোঁ, লগৰ কেইটাই যেতিয়া খুব পিটিছিল তেতিয়া কৈছিলোঁ, আৰু তেতিয়া পিটনটো অকণমান কমকৈ খাইছিলোঁ। এতিয়া পিছে তেনে 10টা বল অনাৰ শক্তি আমাৰ সকলোৰে আছে, কিন্তু 10টা লগৰ ল'ৰা মাতি খেলিবলৈ, এদিন একেলগে লগ লগাবলৈ শক্তি কাৰোৰে নাই। নাৰিকলৰ বেটখনৰ ঠাইত দুখন ভাল বেট কিনাৰ শক্তি আমাৰ আছে প্ৰায়ভাগৰে, কিন্তু এটা বল 6 মাৰোঁতে যে হেৰাইছিল আৰু সকলোৱে যে তাক বিচাৰি চলাথ কৰিছিলোঁ, সেই দিনবোৰ উভতাই অনাৰ শক্তি কাৰোৰে নাই।